মৰ্নিং সকলোকে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নতুন বছৰ, নতুন দিন, নতুন চিন্তাৰে, নতুন উদ্যমেৰে সকলো বাধা নেওচি আগুৱাই যাওক সকলো, তাৰে কামনা কৰিলোঁ। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এই বছৰৰ প্ৰত্যেকটো ক্ষণ বিশেষ হওক, আনন্দ উল্লাসেৰে ভৰা হওক, প্ৰত্যেকটো দিন সুখ শান্তিৰে ভৰা হওক। এয়া ৰাতিপুৱাই গৰম পানী এগিলাচেৰে আৰম্ভ কৰিছোঁ। লগতে মই মানুহজনলৈও গৰম পানী এগিলাচ লৈ গৈছোঁ খাবলৈ। বাকী ভিডিঅ' বনাবলৈ মন যোৱা নাই, মন গা ভাল নহয় তেনেকৈ। তথাপিও আৰু মানুহজনে ক'লে আজি ভিডিঅ' এটা বনা আৰু জানুৱাৰী 1 যিহেতু, গতিকে আজি কি কৰোঁ চাই থাককচোন। আৰু এই ভিডিঅ'টোৰ যোগেৰে মই এটা সৰু ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰা কেৰাহীটোতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভজাৰ পাছত আদা নহৰু পেষ্ট, তেজপাত, ৰং গুড়ি, নিমখ দি দিলোঁ। ইয়াৰ পাছতে অলপ পাছতে পিঁয়াজখিনি ভজাৰ পাছতে বগা সৰিয়হ যে পিচি লোৱা বগা সৰিয়হখিনি দি দিলোঁ। বগা সৰিয়হখিনি অলপ সময় ভজাৰ পিছত যেতিয়া তেল বিৰিঙি আহিব, তেতিয়া মই বিলাহীখিনি দি দিম। দেখিব আপোনালোকে বিলাহীখিনি অলপ সময় ভজাৰ পাছত ঢাকি অলপ সময় ভাজি থাকিম কম জুইত, ল' ফ্লেমত। তাৰপিছত আৰু বিলাহীখিনি সিজিবই, দেখিবই আপোনালোকে বিলাহীখিনি গলি যাবগৈ তেলি। তাৰপাছত গৰম পানী দি দিম। গৰম পানীখিনি দিয়াৰ পাছতে আৰু উতলিব। উতলাৰ পাছতে মাছখিনি দি দিম আৰু চিম্পুল ৰেচিপি মোৰ হৈ গ'ল। আকৌ লাষ্টত ধনিয়া পাত দিওঁ বুলি ক'লে দিব পাৰে, অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে। এয়া মই ওলালোঁ। দেউৰী আৰু মই মন্দিৰলৈ যাওঁ। এটা মন্দিৰলৈ বহুত দিনৰ পৰা আশা আছিলে সেই মন্দিৰটোলৈ যাবলৈ। মন্দিৰটোলৈ যাম আৰু নতুন বছৰ নতুন দিন বুলি। মন্দিৰৰ পৰা গৈ আকৌ মা ৰুমলৈ যাম। বাকী আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব। এয়া গৈ আছোঁ দেই আমি পালোহি নগাঁও ভূঞাপতি দলং। এইখিনিতে আছে এই শিৱ মন্দিৰটো। বহুত দিনৰ পৰা আশা আছিলে এই মন্দিৰটোত সোমোৱা, তো আজি ভাবিলোঁ সোমাই যাওঁ এই মন্দিৰটোত। তেন্তে ব'লকচোন আমি মন্দিৰটো চাওঁ। এয়া এতিয়া আহি আকৌ দোকানত সোমাইছোঁ। মাৰ কাৰণে ভাবিলোঁ গৰম কাপোৰ লওঁ। গৰম কাপোৰ লৈ আৰু যমুনামুখ গৈ থাকিম। সৰু পথাৰৰ পৰা যমুনামুখলৈ যোৱা ৰাস্তাটো কেনেকুৱা আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাককচোন। এনেকুৱা বেয়া ৰাস্তা মানে কৈছোঁ নহয়। এয়া আমি এতিয়া গৈ আছোঁ সৰু পথাৰৰ পৰা যমুনামুখ, মেইন ৰাস্তা হয় এইটো। বাকী ইমান ধুনীয়া পৰিৱেশটো, ৰাস্তাটো এনেকুৱা বেয়া কৈছোঁ নহয়। এতিয়াও যে এনেকুৱা ৰাস্তা আছে মই ভবাই নাছিলোঁ, এনেকুৱা কষ্ট। সেইটো কাৰণেতো দেউৰীয়ে ক'লে গাড়ীখন এনেও বাইকতে যাম ব'ল আজি, সেইকাৰণে বাইকত আহিলোঁ। কেনেকুৱা কষ্ট বাপৰে কৈছোঁ নহয়। বাকী ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। মাৰ ৰুমত যাওঁ, আপোনালোকেও চাই যাওক। এয়া যমুনামুখ পালোহি, মাৰ ৰুমটো। মা ইয়াতে থাকে আৰু মা কোৱাৰ্টাৰত আহিলোঁ। বাকী কি হয় আপোনালোকে ভিডিঅ'টো চাই থাককচোন।
মাক আচলতে ভিডিঅ'ত এইটো কাৰণে দেখাব নোৱাৰোঁ, মায়ে আচলতে কেমেৰাৰ সন্মুখত আহিবলৈ ভাল নাপায়। তো আমাক গালিও দিয়ে মোবাইলৰ লগত লাগি থকা বুলি। তো সেয়া মায়ে মোক লগ ধৰিছে সোণাৰীজানৰ ওচৰলৈ যাবলৈ, মাৰ লগত গৈ আছোঁ সোণাৰী ঘৰলৈ। তো সেয়াই ভাত পানী খালোঁ আৰু এতিয়া ঘৰলৈ যাওঁগৈ। এয়া যমুনামুখৰ ষ্টেচন। বাকী এতিয়া ঘৰলৈ গৈ আছোঁ। আকৌ বহুতে কৈও থাকে শাহু মাক ভিডিঅ'ত দেখা নাপাওঁ যে, সেয়াই নেক্সট ব্লগত দেখাম বাৰু আপোনালোকক মাক মোৰ লগত ভিডিঅ' বনাবলৈ ক'ম বাৰু। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ এইখিনিতে কথা এটা কৈ থৈ দিওঁ, মই এখন বেডশ্বীট অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা। মোৰ বহুত ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আপোনালোকে যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত চাব, তাতে মই বেডশ্বীটখনৰ মানে ক'ডটো দি দিম, আপোনালোকে ল'ব পাৰিব।